ঐ ল'ৰা ক'ৰ পৰা আহিলি তই এফালে দেউতা ওলাই গৈছিলো অলপ এইবোৰ কি দেখি পাইছো হা এইবোৰ কি দেখি পাইছো তোৰ কি দেউতা কি হ'ল কি সুধিব আহিছা হা কি সুধিব আহিছা এই ল মোবাইলটো চা কি দিছে এইবিলাক চা কি চাম দেউতা দেখাই দিব লাগিব নেকি হা নতুনকৈ না এবছৰো হোৱা নাই বিয়া হোৱা হোৱাটছআপ ষ্টেটাছ চাবি তাই হোৱাটছআপ ষ্টেটাছ ডেন্সে কৰিছে আৰু ষ্টেটাছে দিছে তাতেনো কি হ'ল চি 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 এইবিলাক কঁকাল ঘূৰাই ঘূৰাই পেট ওলাই ওলাই এইবিলাক ডেন্স হোৱাটছআপ ষ্টেটাছত তাকো চি 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 তুমিও যে আৰু এই বেটা টিভি পেপাৰ অলপ চাবি অলপ দেশৰ খবৰ ৰাখবি ক'ত কি চলি আছে অলপ ক'ৰ কি ঘটনা হৈছে অলপ চাবি কোনেনো কি ক'লে আৰু হে আমাৰ যি আচাৰ্য আচাৰ্য কোননো শংকৰদেৱ স্কুলৰ আচাৰ্য নেকি হে বুৰ্বক সেই আচাৰ্য নহয় আচাৰ্য পংকজ পাঠক সমস্যা কি ক'লে পংকজ পাঠকে কোৱাচোন কৈছে দে কিবা কৈছে দে মহিলা নিজৰ গিৰিয়েক থকাৰ পিছতো স্বামী থকাৰ পিছতো শিৰৰ সেন্দুৰ লুকুৱাই মামুলি অন্তৰ্বাস পিন্ধি পেলাই ফেচবুকত নাচি থাকে ইনষ্টাগ্ৰামত নাচি থাকে সেইসকলৰ হাজবেণ্ডৰ স্বাস্থ্যৰ ভালৰ কাৰণে মই কৈছিলোঁ কি এটা বান্দৰ কেঁকুৱাৰ গুৰি নামৰ বস্তু আছে সেইটো খুৱাব দিছিলোঁ তই এতিয়া তৎক্ষণাত যা আৰু এই বান্দৰ কেঁকুৰা পাই বোলে লৈ আছো যা ঠিক আছে দেউতা মই আনি আছো ঠিক আছে এই পইচা আছে যদি মোৰ কাৰণে এটা লৈ আহিবি দুটা কি সুধবাইছা মাইৰেও নতুন মোবাইল পাই বুঢ়া কালত পাখি গৈছি হোৱাটছআপ ষ্টেটাছ আৰু ফেচবুকত ষ্টেটাছ চাবি একবাৰ মাইৰেৰো কি যে কোৱা হ'ব দিয়া আনিম দিয়া যা জল্দি যা দাদা চৰি বাইদেউ এই দুটা বান্দৰ কেঁকুৰা দেখছো দেউতা আনি ল কেছ ল বোৱাৰী দেউতা তোমাৰ লাজ চৰম নাই নেকি হা অলপো লাজ সন্মান নাই তোমাৰ বিয়া হোৱা তোমাৰ 1 বছৰে হোৱা নাই গম পাইছা না নাই হা কি হ'ল কাপোৰ কানি অলপ ভালদৰে পিন্ধবা আমাৰ ঘৰখনৰ অলপ মান মৰ্যাদা ৰাখবা অলপ গম পাইছা না আৰু কিমাননো ভাল কৰি পিন্ধিম তুমিও আমি ৰিলছ বনাব যাওঁ আমি আহোঁতে দেৰি হ'ব অলপ আৰু আপোনালোকে দুটাই ভাতকেইটা বনাই ৰেডি কৰি থ'ব আহি কিনে আমি ভাতকেইটা খাম দেখিলা দেউতা যোৱা সোনকালে আহিবা হ'ব যোৱা কি হ'ল দেউতা বান্দৰ কেঁকুৰা একো নহ'লচোন এইবিলাক খোজাইছেহে মোৰ এতিয়া গাবিলাকে খোজাইছে বাবা ল'ৰা গাবিলাকে খোজাইছেচোন একো লাভ নহ'ল দেউতা এইবিলাক